নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি মাংস আৰু পোলাও বনাম বুলি ভাবিছোঁ। মোৰ ওচৰত পোলাওৰ বাবে বাসমতি চাউল নাছিল, সেয়েহে মই নৰ্মেল চাউলকে লৈছোঁ। আজি মোৰ পোলাওৰ বাবে প্ৰয়োজনীয় বস্তুবোৰ হৈছে বাদাম, খিচমিচ, তেজপাত, লং, ইলাচি, ডালচেনি, থেতেলিয়াই লোৱা আদা, চেনি আৰু সোৱাদ অনুসৰি নিমখ, লগতে ৰিফাইন। কুকাৰটো মই অলপ টাইম গৰম হ'বলৈ দিছোঁ। গৰম কৰি তাতে মই ৰিফাইনখিনি দি দিছোঁ। ৰিফাইনখিনি গৰম হোৱাৰ পাছত মই লং, ইলাচি, ডালচেনি আৰু তেজপাত দুটা দি অলপ টাইম ভাজি দিছোঁ। ভাজি হোৱাৰ পিছতে মই বাদামখিনি দি দিছোঁ। বাদামখিনি ৰঙচুৱা হোৱালৈ মই ভাজি থাকিম। তাৰপিছত মই চেনিখিনি গলি হোৱালৈ মই লাহে লাহে লৰাই আছোঁ। তাৰপিছত মই খিচমিচখিনি ফুলি যোৱালৈ ভাজি থাকিম। সেই থেতেলিয়াই লোৱা আদাখিনি মই দি দিছোঁ। তাৰপিছত মই চাউলখিনি দিছোঁ। চাউলখিনি মই প্ৰথমে ধুই শুকুৱাই দিছিলোঁ, তিতাই থোৱা নাছিলোঁ। সেই লাহে লাহে মই চাউলখিনি দি লৰাই পানী দি দিছোঁ। সেইখিনি সময়তে মই নিমখ দিছিলোঁ, আচলতে ভিডিঅ' কৰা নহ'লে। তাৰপৰা মই 6-7 মিনিটৰ বাবে ঢাকনখন মাৰি ৰাখিলোঁ। জুইটো গেছৰ বহাই দিলোঁ। আন এখন কেৰাহীত মই তেল, পিঁয়াজ, নহৰু দি ভাজি আছোঁ ৰঙচুৱা হোৱালৈ। তাতে মই নিমখ আৰু হালধি দি দিছোঁ। অলপ টাইম ভাজি মই মছলাখিনি দি দিছোঁ। মছলাখিনি দিও লাহে লাহে লৰাই দি মই মাংসখিনি দি দিছোঁ। আজি মোৰ মাংসখিনি আছিলে হাঁহৰ মাংস। এই মাংসখিনিও মই অলপ টাইম ভাজি আছোঁ। মাংসখিনি মোৰ ভজা অলপ হৈছে। তাৰপিছতে মই আলুখিনি দি আৰু অলপ টাইম আলুখিনি সিজিবৰ বাবে ভাজি আছোঁ। তাৰপিছতে মই থেতেলিয়াই লোৱা আদা দি আৰু পানী দি উতলিব দিছোঁ। চাওক, মোৰ পোলাও আৰু মাংস আজি ৰেডি। কেনে পালে ভিডিঅ'টো জনাবচোন। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজি